মই আমাৰ প্ৰদেশ কংগ্ৰেছৰ মেনিফেষ্টো কমিটিৰ সভাপতি মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু তেখেতৰ লগত তেওঁলোকৰ সতীৰ্থসকলক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এটা সুন্দৰ আৰু খুব যথেষ্ট বহল আজি তেওঁলোকে এটা ডকুমেণ্ট ভিজন কংগ্ৰেছ ভিজন ডকুমেণ্ট সংকল্প এটা ইস্তিহাৰ আজি তেওঁলোকে প্ৰকাশিত কৰিবলৈ সক্ষম হৈছে। আৰু লগতে আমি ক'ব লাগিব যে যদি আপোনালোকে পাৰ্থক্যটো সোধে, পাৰ্থক্যটো হ'ল যে কংগ্ৰেছৰ চিন্তাধাৰা উন্নয়নৰ চিন্তাধাৰা হ'ল মানুহকেন্দ্ৰিক, দুখীয়া কেন্দ্ৰিক, আৰু বিজেপি দলৰ উন্নয়নৰ চিন্তাধাৰা হ'ল আদানী আম্বানী কেন্দ্ৰিক। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই BTR কাউন্সিল যোগেদি আজি UPPL হওক বা BPF হওক স্থানীয় মানুহৰ মাটি আদানী আম্বানী আৰু পতঞ্জলীক চম্ভালিবলৈ বিচাৰিছে। সেইকাৰণে যেতিয়া BPF-ৰ ইয়াত চৰকাৰ কাউন্সিল আছিল তেতিয়া পতঞ্জলীক মাটি দিলে, তাৰপিছত UPPL আহিলে, তাৰপিছত আদানীক দিলে। সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ স্থিতি যে যিকোনো UPPL হওক BPF হওক কথাটো হ'ল তেওঁলোকক লাগে মাটিৰ প্ৰতি লোভীয়া। সেইকাৰণে আমি কওঁ এই বিজেপি দলৰ ভিতৰত গৰু চোৰো আছে, বুট চোৰো আছে আৰু মাটি চোৰো আছে। আৰু আমাৰ কথা হ'ল যে কংগ্ৰেছ দল আমি আদানী আম্বানীৰ কাৰণে নহয়, আমি BTR অঞ্চলত বড়ো, ৰাভা, কোচ ৰাজবংশী, আদিবাসী, বঙালী, অসমীয়া আমি তেওঁলোকৰ হৈ আমি কামখিনি কৰিবলৈ বিচাৰোঁ। আৰু মানুহে সেইটোৱে বিচাৰে যে ক্ষমতা লৈ শক্তিশালী ধনী মানুহক নহয়, ক্ষমতা লৈ দুখীয়া মানুহক সহায় কৰাটো। চাওক, এতিয়া তিনিটা মূল সমস্যা। প্ৰথমেতো মাটিপট্টা সমস্যা, কিন্তু আজি বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 5 বছৰ আগত কৈছিল মাটিপট্টা দিম দিব নোৱাৰিলে। উল্টা দুখীয়া মানুহৰ মাটি লৈ আদানীক দিছে, আম্বানীক দিছে। আমাৰ কথা হ'ব কি আমি ইয়াৰ স্থানীয় মানুহক কেনেদৰে মাটি সুৰক্ষা মাটিপট্টা দিব পাৰোঁ। লগতে বিভিন্ন প্ৰতিশ্ৰুতি আছিলে শিক্ষা ক্ষেত্ৰত, চিকিৎসা ক্ষেত্ৰত, কিন্তু আপোনালোকে যিকোনো শিক্ষা অনুষ্ঠানলৈ যাওক বিল্ডিংবোৰ সম্পূৰ্ণ হোৱা নাই। আপোনালোকে যিকোনো চিকিৎসা অনুষ্ঠানলৈ যাওক তাত তেওঁলোকৰ ডক্টৰ নাই। ভিতৰত আপোনালোকৰ জল জীৱন আঁচনি লৈ পাইপত আজি তেওঁলোকৰ খোৱা পানী নাই। আজি ধনশ্ৰী জংঘলত কিমান তাত জংঘল কাটি আজি জংঘলটো শেষ কৰি দিছে। আমি জংঘল কটা পক্ষত নহয়, আমি জংঘল সুৰক্ষা পক্ষত আছোঁ। তো এই ধৰণৰ কামৰ ক্ষেত্ৰত ৰাইজে আমাৰ কাম অনন্য দলৰ তুলনাত পৃথক দেখা পাব। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কৈছে যে আপোনাৰ পাকিস্তানী লিংক কৰে, আজিও সজাইছে, কৈছে যে আপুনি এতিয়া তেওঁৰ কথাৰ ওপৰত কোনো বিশ্বাস নকৰে। তেওঁ 10 ছেপ্টেম্বৰৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ৰ বিশ্বাসযোগ্যতা, কথাৰ বিশ্বাসযোগ্যতা একদম নাইকিয়া হৈ গৈছে, হেৰাই গৈছে। আৰু মোৰ আপত্তি নাই, তেওঁ যিমান বাৰ SIT পাকিস্তান কথা কৈ থাকিব, মোক সিমানে ডাঙৰ হিৰো বনাই থাকিব আৰু নিজকে সিমান ডাঙৰ জিৰ' বনাই থাকিব। মইতো ভালে পাইছোঁ, মই বিচাৰোঁ আৰু কৈ থাকক, মই আৰু তেওঁৰ কাৰণে হিৰো হৈ যাম আৰু তেওঁ নিজকে জিৰ' কৰি যাব। ধন্যবাদ। আমি অহা 22 তাৰিখে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যি পৰিষদীয় ইলেকশ্যন হ'ব 22 তাৰিখে। আপোনালোকে জানে যে কংগ্ৰেছ দলে সকলোতে নিজৰ প্ৰাৰ্থী এইবাৰ গাইগুটীয়াভাৱে আমি থিয় কৰাইছোঁ। অকল ইয়াতেই নহয়, ধনশিৰিতে নহয়, সমগ্ৰ পৰিষদীয় যিকেইটা কনষ্টিটুৱেঞ্চি আছে তাত আমি কংগ্ৰেছ দলে আমাৰ নিজৰ প্ৰাৰ্থী, আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰত্যেকটো সমষ্টিত আমি থিয় কৰাইছোঁ। আৰু কংগ্ৰেছ দলে যিটো আশা লৈ পেলাই BPF-ৰ লগত চুক্তি কৰি BPF-ক লগত লৈ পেলাই পৰিষদীয় ইলেকশ্যন 2003 চনত বড়ো একৰ্ড চহী কৰাৰ পিছত কংগ্ৰেছ দলে এই বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলক আগুৱাই লৈ যাবৰ কাৰণে বিভিন্ন প্ৰকাৰে ইয়াৰ যে কাউন্সিলৰ যিসকল আছিলে, যিসকলে দায়িত্ব পাইছিলে তেওঁলোকক বিভিন্ন ধৰণে সহযোগিতা কৰিছিলে। আৰু উপেন বড়োফাৰ যি নীতি আছিলে, আদৰ্শ আছিলে, সেই আদৰ্শক কংগ্ৰেছ দলে সদায় সন্মান কৰে, শ্ৰদ্ধা কৰে। গতিকে উপেন বড়োফাৰ ডাঙৰীয়াৰ যি আধৰুৱা সপোন, তেখেতে যিখিনি সপোন দেখিছিলে যে গোটেই বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক চাৰিওফালৰ পৰা সৰ্বাংগীন উন্নয়ন কৰিব, ইয়াৰ মানুহখিনিৰ বেলেগ বেলেগ বড়ো খিলঞ্জীয়া জনগোষ্ঠীৰ লগতে ইয়াত বসবাস কৰা অন্য জাতি জনগোষ্ঠীৰ লোককো সমানে ইয়াত অধিকাৰ দিব। কিন্তু বড়ো যিটো খিলঞ্জীয়া যিটো জনগোষ্ঠী আছে বড়োসকল, তেখেতসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে
যাতে উঠি অহা প্ৰজন্মই সকলো প্ৰকাৰে নিজৰ ব্যক্তিত্ব বিকাশৰ কাৰণে সুবিধা পায়, সাধাৰণ খেতিয়ক, সাধাৰণ শ্ৰমিক, সাধাৰণ লোকৰ যাতে উন্নতি হয়, আন্তঃগাঁথনি উন্নয়ন হয়, কলেজ, শিক্ষানুষ্ঠান বা স্বাস্থ্যসেৱাৰ যাতে সেৱা সম্প্ৰসাৰণ হয়, এইবিলাকৰ উদ্দেশ্যৰ আগত ৰাখি পেলাই কংগ্ৰেছ দলৰ চৰকাৰে, দিল্লীত থকা চৰকাৰে আৰু অসমত থকা তৰুণ গগৈ চৰকাৰে এইবোৰ BTC কাউন্সিলক বিভিন্ন প্ৰকাৰে অনুদান দিছিলে, সুবিধা দিছিলে, সহযোগ কৰিছিলে। কিন্তু আমি আশা কৰা মতে, কংগ্ৰেছ দলে আশা কৰা মতে সেই কথা কামবিলাক হৈ নুঠিলে। আৰু বিশেষকৈ যোৱা 11 বছৰত যি প্ৰবঞ্চনা, আজি হিমন্ত বিশ্ব শৰ্মা বা বিজেপি দলৰ যিখন চৰকাৰ অসমত হ'ল 2016 চনৰ পৰা, সেই 2016 চনৰ পৰা হৈ থকা চৰকাৰখনে আমি ভাবোঁ, কংগ্ৰেছ দলে ভাবে যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক যেনেধৰণে সাধাৰণ মানুহৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগিছিলে কাউন্সিলখনে, তেনেধৰণে কাউন্সিলে কৰিব পৰা নাই। আমাৰো আধৰুৱা সপোন আধৰুৱা হৈ থাকিলে। এইকাৰণে এইবাৰ কংগ্ৰেছ দলে নিজাববীয়াকৈ গোটেই টেৰিটৰিয়েল কাউন্সিলত প্ৰাৰ্থিত্ব দিছে আমাৰ প্ৰত্যেকজনে যোগ্য প্ৰাৰ্থী। আৰু সেইকাৰণে আমি কেনেকৈনো কাম কৰি যাম, আমাৰ ভৱিষ্যদৰ্শী পৰিকল্পনা কি হ'ব, কি আমাৰ কিহত আমি এই ভিজন আমাৰ যিটো আছে সেই ভিজন কেনে হ'ব, সেইবিলাক কৰিবৰ কাৰণে কংগ্ৰেছ দলৰ পৰা এইখন আমাৰ ভিজন, কংগ্ৰেছ ভিজন। এই কংগ্ৰেছ ভিজন আজি আনুষ্ঠানিকভাৱে আমি এই সভাত আমাৰ সভাপতি শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই আৰু আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সম্পাদক শ্ৰী পৃথ্বীৰাজ হাথী ডাঙৰীয়া, মই আছোঁ, আমাৰ নুৰুল হুদা চাহাব আছে, আমাৰ নেতৃত্ব আছে, আমাৰ প্ৰাৰ্থীও আছে। ইয়াতে আমি সকলোৱে মিলি পেলাই আনুষ্ঠানিকভাৱে আজি আপোনালোকৰ আগত এই যিখন কংগ্ৰেছ ভিজন ডকুমেণ্ট 2025ত ফৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ কাৰণে আমি আমাৰ দস্তাবেজ, আমি কাম কৰাৰ যিটো পৰিকল্পনা, আমাৰ কাম কৰাৰ যিটো ভৱিষ্যদৰ্শী, আমি কেনেকৈ কাম কৰিম, আমাৰ যিটো ৰোড মেপ, সেইবিলাক আমি ইয়াত সকলো দাঙি ধৰিছোঁ। গতিকে আজি এইখন আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ আৰু এইখনকে সৰুগত কৰি ভৱিষ্যতে অনাগত দিনবিলাকত, অনাগত বছৰবিলাকত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে যদি কাউন্সিলখন অধিকাৰ কৰে, তেতিয়াহ'লে এইখনৰ ভিত্তিতে আমি কাম কৰি যাম। আৰু এইখনে এই দস্তাবেজ, এইখনে হয়। একেবাৰে স্বাভাৱিকতে ইয়াত লিখাই আছে যে বড়ো জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে। কাৰণ এতিয়া যিসকল BTCৰ নেতা আছে, আগতে হাগ্ৰামা মহিলাৰী, পিছত গৈ প্ৰমোদ বড়ো, তেওঁলোকে টকা পইচা পাইছে হয়তো, কিন্তু যেনেধৰণে আমি বিচৰা মতে যেনেধৰণে কাম হ'ব লাগিছিলে, চুকে কোণে গ্ৰাম্য অঞ্চলত যেনেধৰণে আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগিছিলে, বিশেষকৈ বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিকভাৱে যেনেধৰণে সৰ্বাংগীন উন্নয়ন হ'ব লাগিছিলে, সেই উন্নয়ন হোৱা নাই। গাইগুটীয়াভাৱে তেওঁলোকৰ নেতাসকল ধনী হৈছে, গাইগুটীয়াভাৱে তেওঁলোকে কাম কৰিছে। দুৰ্নীতিৰ অবাধ পৰিভৰ চাৰিওফালে চিণ্ডিকেট হৈছে, চাৰিওফালে তেওঁলোকে বিভিন্ন টকা, চৰকাৰী টকা, কাউন্সিলৰ যিসকল বিষয়ববীয়া আছে, যিসকলে দায়িত্বত আছে, তেওঁলোকে আত্মসাৎ কৰাৰ অভিযোগ আহিছে। তেওঁলোক নিজে ধনী হৈছে, কিন্তু সাধাৰণ ৰাইজৰ সৰ্বাংগীন উন্নয়ন হোৱা নাই। তেওঁলোকে চবেই জানে, তেওঁলোকে ভিতৰুৱাভাৱে হিমন্ত বিশ্ব শৰ্মাৰ লগত হাত মিলাই আছে। দুয়োটা দলেই, BPF-এও হিমন্ত বিশ্ব শৰ্মাৰ লগত হাত মিলাই আছে, UPPLও হাত মিলাই আছে, প্ৰমোদ বড়োও কোনে হিমন্ত বিশ্ব শৰ্মাৰ এফেকশ্যন, মৰম বেছিকৈ আদায় কৰিব পাৰে, সেই লৈ প্ৰতিযোগিতা নামিছে দুয়োজনে। গতিকে তেওঁলোকৰ যিটো ষ্টেটাছ তেওঁলোকে তেনেকৈ আগবঢ়াই লৈ যাব। তেওঁলোকে গাইগুটীয়াভাৱে ধনী হ'ব, সম্পদশালী হ'ব, ঠিক তেনেকৈ যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৰিয়ালক আটাইতকৈ বেছি সম্পদশালী কৰাৰ কাৰণে কাম কৰি আছে, এটা হিডেন এজেণ্ডা লৈ কাম কৰি আছে। আমি ভাবোঁ তেওঁলোকেও হয়তো আচল উদ্দেশ্য তেওঁলোক ধনী হোৱা, কিন্তু তেওঁলোকে সাধাৰণ ৰাইজৰ পৰা সাধাৰণ ৰাইজক মংগলৰ কাৰণে কাম কৰা নাই। এইখন আমাৰ দস্তাবেজ। এই ৰূপজ্যোতি কুৰ্মী বোলা যিজন ভদ্ৰলোক আছে মৰিয়নিৰ, তেওঁ এনেকুৱা ধৰণৰ উফাইদাং মৰা, এনেকুৱা ধৰণৰ বিভিন্ন কথা অতীজতো কৈ আহিছে। তেওঁক কোনো মানুহে কেতিয়াও গুৰুত্ব নিদিয়ে, তেওঁ নিজৰ সমষ্টিটো গুৰুত্ব নাপায়, অসমতো গুৰুত্ব নাপায়। গতিকে তেওঁৰ কথাত লৈ পেলাই আমি গুৰুত্ব নিদিওঁ আৰু ৰাইজেও নিদিয়ে। থেংক ইউ।